ডিসেম্বৰৰ 4 তাৰিখত তামোলপুৰ সমষ্টিৰ আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যি চেক বিতৰণ কাৰ্যসূচী, এই চৰকাৰী কাৰ্যসূচীত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, লগতে আমাৰ তামোলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াৰ লগতে বিভিন্ন বিধায়ক আৰু MCLA EM সকল উপস্থিত আছিল। আৰু এইটো এখন চৰকাৰী প্ৰগ্ৰাম আছিলে। এই চৰকাৰী প্ৰগ্ৰামত আমাক NDA এলায়েন্স হিচাপে আমাক UPPLকো ইয়াত আমন্ত্ৰণ কৰা হৈছিল। সেই হিচাপে তাতে উপস্থিত আছিলোঁ। কিন্তু তাতে আমি ব্যতিক্ৰমীভাৱে আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডাইৰেক্টলি ইয়াত UPPLক আক্ৰমণ কৰি ইয়াত যিখিনি বক্তব্য ৰাখিলে, এইটো দুৰ্ভাগ্যজনক বুলি আমি ক'ব বিচাৰিছোঁ। ইয়াৰ লগতে আমাৰ জ্যেষ্ঠ অসমৰ কেবিনেট মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া, এজন আমাৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত জ্যেষ্ঠ ব্যক্তিক নিজৰ শত্ৰু ব্যৱহাৰ কৰি যি আক্ৰমণ কৰিলে, এইটো সঁচাকৈ দুখলগীয়া। কাৰণ আমি দেখিছোঁ আজি 5 বছৰ সম্পূৰ্ণ কৰিব এজন কেবিনেট মন্ত্ৰী হিচাপে ডিপাৰ্টমেণ্ট চলাই আছে অসমত, আৰু মুখ্যমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ কেবিনেট কলিগক এনেকুৱা আক্ৰমণমূলক কথা কোৱাটো আমি UPPL দলৰ পৰা গৰিহণা দিছোঁ। তেখেতে আজি BTC যি কাউন্সিল ছেক্ৰেটাৰীত আক্ৰমণ কৰাৰ UPPLক জড়িত বুলি যিখিনি বক্তব্য ৰাখিছে, এইটো আমি নিশ্চিত কৰিছোঁ। এইটো ভিত্তিহীন কথা। তেখেতে BTCখন আজি ভালকৈ চলাব পৰা নাই। BTCখন ভালকৈ চলাব নোৱাৰাৰ কাৰণে আজি ইয়াত বিভিন্ন সমস্যা দেখা দিছে। সেই UPPLক দোষাৰোপ কৰি আছে বিভিন্ন ক্ষেত্ৰত। কিন্তু আমি তেখেতক ক'ব বিচাৰিছোঁ, আমি UPPL চৰকাৰ চলাওঁতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি 26টা জাতি জনগোষ্ঠীক একেলগে লৈ যোৱাৰ কাৰণে কাম কৰি আছিলোঁ। তো আজি সেই কথাবিলাক আজি ৰাইজৰ আগত অৱগত কৰিবলৈ তেখেতৰ কোনো পইণ্ট নাই। 26টা জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে কি চিন্তা কৰিছে, সেই কথাটো আজিৰ তাৰিখত লাগি তেখেতে প্ৰকাশ কৰা নাই। আজি চৰকাৰ গঠন হোৱাৰ পিছত আগত যিখিনি কথা কৈছিল, আজি স্পষ্টকৈ তেখেতে দাঙি ধৰিব পৰা নাই। কেৱল UPPLক গালি দিয়াটোৱে তেখেতে BTC চলাই লৈ যোৱাৰ কাৰণে চিন্তা কৰিছে যদি এইটো দুৰ্ভাগ্যজনক হ'ব। আৰু ইয়াৰ পৰা বিৰত থকাৰ কাৰণে আমি তেখেতক আহ্বান কৰিছোঁ। কাৰণ তেখেতে চিন্তা কৰক, 26টা জাতি জনগোষ্ঠীৰ কি সমস্যা সমাধান কৰিব ওলাইছে তেখেতে, ইয়াৰ বিষয়ে তেখেতে স্পষ্ট কৰক ৰাইজক। আমি স্পষ্ট বিচাৰিছোঁ। কিন্তু আজি UPPLক শত্ৰু কৰি UPPLক গালি গালাজ কৰিতো BTC কাউন্সিল চলাব নোৱাৰে। গতিকে আমি UPPLে ইয়াত বসবাস কৰা 35 লক্ষ ৰাইজৰ অধিকাৰৰ কাৰণে মাত মাতি আছোঁ আৰু মাত মাতি যাম। ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। ইয়াত শিক্ষকৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ চৰকাৰৰ সময়ত আমি শিক্ষক নিযুক্তি দিছোঁ, বিভিন্ন আমি চাকৰি নিযুক্তি দিছোঁ। ইয়াৰ লগতেও এই অঞ্চলত আমি যেনেকুৱা আগবাঢ়ি যাব পাৰে, ইয়াৰ কাৰণে বিভিন্ন আঁচনিমূলক আজি কাম কৰিছে। আজি বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আজি কাম কৰি আছিলোঁ। গতিকে আজিৰ তাৰিখত তেখেতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই স্পষ্ট কথা, কোনো জাতি জনগোষ্ঠীৰ কথালৈ চিন্তিত নহয় তেখেতে। ইয়াত বসবাস কৰা 35 লক্ষ মানুহৰ উন্নয়নৰ কথা তেখেতে আজি এবাৰো কৰা নাই। কেৱল প্ৰমোদ বড়ো ডাঙৰীয়া, কেৱল UPPLক গালি পাৰি আজি 1.5 মাহ সময় তেখেতে পাৰ কৰালে। কিন্তু আজিও তেখেতে নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিল ইউথসকলৰ কাৰণে 100 crore তেখেতে কৈছিল, আজিৰ তাৰিখত লাগি তেখেতে পাব্লিছ কৰিব পৰা নাই যে 100 crore কাম কেতিয়া আৰম্ভ কৰিব। ইয়াৰ লগতে আজি চৰকাৰ হোৱাৰ 1 মাহ পিছত মাটিৰ পাট্টা দিয়াৰ কথা কৈছিল তেখেতে। কিন্তু আজিৰ তাৰিখতো মাটিৰ পাট্টা দিয়াৰ কাৰণে কোনটো মিটিং আৰম্ভ কৰিছে, কোনটো গাঁৱত মণ্ডল পঠাইছে, কোনটো জাগাত তেখেতে আজি ছাৰ্ভে আৰম্ভ কৰিছে আমি দেখিবলৈ পোৱা নাই। গতিকে সেইবিলাক কাম স্পষ্ট কৰক। যি ৰাইজক দিয়া প্ৰতিশ্ৰুতি এইবিলাক কাম কৰক। কিন্তু UPPLক গালি পাৰিলে যে ইয়াত উন্নতি হ'ব, এইটো কেতিয়াও সম্ভৱ নহয়। গতিকে আমি UPPLৰ পৰা আমি ষ্ট্ৰংলি এইটো কণ্ডেম কৰিছোঁ। আমি ছেক্ৰেটাৰিয়েটত যি ঘটনা হ'ল, আমি শান্তি ভাল পাওঁ। UPPLে শান্তিৰ কাৰণে কাম কৰিছে।
গতিকে ইয়াৰ কাৰণে এই যে ঘটনা হ'ল ইয়াৰ UPPL কেতিয়াও জড়িত নহয় আৰু এইটো ভিত্তিহীন কথা আৰু তেখেতে যিখিনি বক্তব্য ৰাখি আছে UPPL আজি জাতি জনগোষ্ঠীৰ মাজত গণ্ডগোল লগাৰ কাৰণে যি পৰিৱেশ সৃষ্টি কৰিছে বোলে তেখেতে যি ভ্যালুলেছ কথা কৈ আছে যি ভ্যালুলেছ কথা কৈ আছে এটো হাস্যকৰ কথা ইয়াৰ UPPL সদায় ইয়াৰ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰিছো আৰু কাম কৰি যাম ইয়াৰ কাৰণে আগ্ৰামাই যোৱা 4 ডিসেম্বৰত যি বক্তব্য ৰাখিলে খসাকৈ এটো দুৰ্ভাগ্যজনক UPPLৰ যেনেকুৱা NDA এলায়েন্স হিচাপে বা আমি এতিয়া যেহেতু সৰকাৰী কাৰ্যসূচী এই সৰকাৰী কাৰ্যসূচীত তেখেতে মহিলাসকলৰ উন্নয়নৰ কথা ক'ব লাগিছিল আৰু আমি UPPLে কথা দিছিল ৰাইজক যে আমি অসম চৰকাৰে যেহেতু ইয়াত উদ্যমিতা আঁচনি দিছে ঠিক তেনেকৈ আমি ইয়াতে মহিলাসকলৰ কাৰণে আমিও ইয়াত ফাইনেন্সিয়াল এসিস্টেন্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিছিল আৰু চৰকাৰত আহিলে আমি যেহেতু কৈছিল যে অসম চৰকাৰ যেহেতু 4 অৰুণোদয় দিব ইয়াত আমাৰ 500 কে আমি এড কৰাৰ কাৰণে কথা কৈছিল আৰু ইটোৰ আমি অটল আছো পৰৱৰ্তী সময়ত নেক্সট সেশনত যেহেতু চৰকাৰ আহিব আমি মহিলা উদ্যমিতা আঁচনিৰ লগত জড়িত কৰি আমাৰ এনেকুৱা আকৌ স্কিম ইয়াত লঞ্চ হ'ব আৰু লগতে আমি ইলেকশ্যনৰ আগত যেটো কথা কৈছিল যে অৰুণোদয়ৰ লগত চৰকাৰীভাৱে আমাৰ BTCৰ পৰা যি এড কৰা এই কথাবিলাক আমি পৰৱৰ্তী সময়ত এটো আমাৰ চৰকাৰ আহাৰ লগে লগে আমি আৰম্ভ কৰিম